Hello everyone, আমি ক্লাস 10 ৰ ৰিভিজন চেপ্টাৰখিনি কৰি আছিলো। সো আজি আমাৰ R4 মানে ৰিভিজন 4 ৰ প্ৰথমটো কোৱেশ্চন আমি কৰিম, ঠিক আছে? সো আমাৰ R4 ৰ যিবিলাক অংক দিয়া আছে হেবিলাক আমাৰ এলজেব্ৰিক ইকুৱেশ্যন মানে বীজগণিতীয় যিবিলাক অংক থাকে হেবিলাক হয়। তাতে আমাক কি উলিয়াব দিছে? সাধাৰণ উৎপাদক বা আমি ইংলিছত যদি কওঁ কমন ফেক্টৰ উলিয়াব দিছে, ঠিক আছে? সো ইয়াত মই দুটা কোৱেশ্চন লিখি থৈছো, এই দুটা কৰাৰ পিছত আৰু বাকি দুটা কৰিম, ঠিক আছে? ওকে সোৱা। সো প্ৰথমটো আমাক দিয়া আছে যে 14pq, 28p স্কয়াৰ q স্কয়াৰ। সো আমি এটো লিখি লম প্ৰথমে। এনসাৰ বুলি লিখি লৈছো 14pq ভাগ কৰিম দে। এটো কেনেকে ভাগ কৰিম? 14 ক যদি আমি ভাগ কৰো কিমান হ'ব? 2 * 7 হ'বনে? 7 দুগুণ কিমান? 14। আৰু এফালে p আৰু q টোক এক্সট্ৰাকে লিখিম p * q বুলি, ঠিক আছে? ওকে। তাৰপিছত 28p স্কয়াৰ q স্কয়াৰক লিখিম। 28 ক ভাগ কৰিলে কি হ'ব? 2 * 7 হ'বনে? কাৰণ আমি জানো যে 2 * 14 কিমান হয়? 28 হয়, হয়নে? ওকে। সো এটো কি হৈ যাব? বা 7 * 4 গুণ আমি 28 ক'ব পাৰো। সো এটো হৈ যাব। লগতে p কেটা আছে? দুটা আছে। সো p দুটা লিখিম। q দুটা আছে, q দুটা লিখিম। এতিয়া ইয়াতে কমন কি আছে বাৰু? কমন আমাৰ কি আছে? 2 কমন আছে। আছে নে? আছে। 7 এটা কমন হ'ব। 7 এটা কমন হৈ গ'ল। তাৰ পিছতে p কমন আছে। আছে নে? আছে। আৰু এইফালে q এটা কমন হৈ যাব। q এটা কমন হৈ যাব। হ'বনে? হ'ব। তাৰ মানে আমি কি লিখিব পাৰো? এতেকে সাধাৰণ উৎপাদক বা আমি কি লিখিব পাৰো? কমন ফেক্টৰস। কমন ফেক্টৰস ইকুৱেল কিমান হৈ যাব? 2 এটা আহিলে, 7 এটা আহিলে আৰু এফালে p আৰু এটা q আহিলে। তাৰ মানে কিমান হৈ যাব? 14pq হৈ যাব আমাৰ এনসাৰ। কিমান হ'ব? 14pq আমাৰ সাধাৰণ উৎপাদক বা কমন ফেক্টৰ হৈ যাব এই কোৱেশ্চনটোৰ কাৰণে। ঠিক তেনেকে এতিয়া আমি সেকেন্ড নম্বৰ কোৱেশ্চনটো কৰিম। সেকেন্ডটো কি কৈছে? 16 এতিয়া এইটো আমি প্ৰথমে কি কৰিব লাগিব? ইয়াৰ উলাই ল'ব লাগিব। এতিয়া ইয়াৰ কেনেকে উলিয়াম চোৱা। ই অলৰেডি কি আছে? দ্বিপদ, হয়নে? দ্বিপদত আছে। এটো একপদ হয়, যিকিটাৰ মানে মাইনাস প্লাস দি ভাগ কৰা নাথাকে হেগিটাক আমি কি বুলি ধৰো? একপদ বুলি ধৰো। আৰু যিবিলাক যিবিলাক আমাৰ মাইনাস প্লাস দি ভাগ কৰি লিখা হয় হেবিলাকক আমি দ্বিপদ বুলি কয়। এটো আৰু এটো এটা পদ দুটা মিলি পিনে দ্বিপদ হৈছে। বা আমি যদি ইংলিছত ক'বলৈ যাওঁ তেনেহলে আমি কি বুলি কম? বাইনমিয়েল বুলি কম, হয়নে? এটা থাকিলে মনোমিয়েল বুলি কওঁ, দুটা থাকিলে বাইনমিয়েল, তিনটা থাকিলে ট্ৰাইনমিয়েল আৰু তাতকে বেছি থাকিলে আমি পলিনমিয়েলছ বুলি কওঁ। ওকে। সো পলিনমিয়েল বুলি কয় দুটা তিনটা সবকে বুজাব। তো এতিয়া কি হ'ব? এতিয়া এটো আমি যদি ভাগ কৰো কি হ'ব? ভাগ কৰিলে কি হ'ব বাৰু? মানে ইয়াৰ পৰা কমন আনিব লাগিব। চোৱাচোন ইয়াত কমন কি থাকিব? ইয়াতে আমি কমন কি আনিব পাৰো? ইয়াতো 4 আছে, ইয়াতো 4 4 যা 16 মানে 4 আছে। 4 আহি গ'ল আৰু এফালে x কেটা ইয়াতো দুটা আছে, ইয়াতো x দুটা থাকিব আৰু এটা x বেছি আছে। সো 4x স্কয়াৰটো আমি কমন ল'ব পাৰো। লৈ পিনে আমি কি কৰিব পাৰো? ইয়াতে কি থাকি গ'ল তেতিয়া হলে? 4 যেটা গুছি আহিলে ইয়াতে, এটো মানে কিমান? 16x³ মানে কিমান? 4 4 যা 16 আৰু x তিনিটা। তাৰ মানে তাৰ পৰা 4 আৰু x স্কয়াৰটো গুছি আহিলে। এটা 4 থাকি গ'ল না? এই 4টো লিখিব লাগিব আৰু লগতে x এটা লিখিব লাগিব। মাইনাস আছে, মাইনাস লিখিম। 4x দুটাটো আহি গ'ল, তাৰ মানে ইয়াতে কি থাকিব? 1 থাকিব। এতিয়া এটো যদি মই ভাগ কৰো কি হ'ব? 2 2 4 হৈ যাব আৰু x কেটা হৈ যাব? দুটা হৈ যাব। আৰু এটো যেনেকে আছে আমি তেনেকে লিখি থৈ দিম। ঠিক আছে? ওকে। এতিয়া আমি তাৰ পিছৰটো 32 যেটো x আছে হেতু লিখিম। হেতু যদি লিখো কি হ'ব? 2 * 32 হয় হয়নে? 2 2 যা 4 হৈ যাব। পিলে 2 2 যা 4 হৈ যাব। 4 4 গুণ 16 হৈ গ'ল আৰু এফালে 2 হৈ যাব। হ'বনে? 2 2 গুণ 4 4 2 গুণ 8 8 গুণ 16 2 লং 32। ওকে। আৰু এটা x আছে। এটা x লিখি দিলো। এতিয়া চোৱা ইয়াতে কি হৈছে? ইয়াতে কমন কি হ'ব? এইটো এটা 2 এইটো এটা 2 হ'বনে? এইটো এটা 2 এইটো এটা 2 আৰু এটা x হৈ যাব। তাৰ মানে কি হয়? এতে কি হ'ব? সাধাৰণ উৎপাদক বা আমি কি ক'ব পাৰো? কমন ফেক্টৰস কি হৈ যাব?
2 2 যা হৈ যাব 4 বা যদি তোমালোকে ডিটেইলছত লিখিম ভাবিছা 2 into 2 into x হৈ যাব মানে 4x হৈ যাব আমাৰ সাধাৰণ উৎপাদক বা কমন ফেক্টৰ ঠিক আছে এতিয়া 3 আৰু 4 টো মই তলতে কৰিব চেষ্টা কৰো 3 নম্বৰটো কোৱেশ্চন দিয়া আছে 20 pq, 30 qr 40 rp আৰু 4 নম্বৰ কোৱেশ্চনটো আছে 3x square y cube, 10x cube y square এতিয়া আমি 20 pq লিখিম ইয়াতে 20 pq কি হ'ব আমি জানো যে 5 4 গুণ 20 হয় মানে 2 2 যা 4 into 5 into কি হৈ যাব p আৰু q into দি দিছো p into q 30 qr টো আমি কি লিখিব পাৰো 5 6 গুণ 30 জানো আমি মানে 2 3 গুণ 6 আৰু এফালে 5 এফালে q into r আৰু 40 rp টো আমি কি লিখিম 8 5 গুণ 40 2 গুণ 4 4 গুণ 8 আৰু 5 আৰু এফালে r into এফালে p ইয়াত কি আছে 2 টো কি হয় কমন হয় হতৰ আৰু কি হ'ব এটা 5 কমন হ'ব হয়নে 5 টো কমন হ'ব আৰু কিবা এলফাবেট কমন হ'ব নি নহয় আখৰবোৰ কমন নহয় কাৰণ ইয়াত p আছে ইয়াত p নাই ইয়াত p আছে কিন্তু ইয়াত q আছে ইয়াত q নাই ইয়াত r আছে কিন্তু ইয়াত r নাই হয়নে তাৰ মানে আমাৰ আখৰ কিটা কমন নাহে অকল কি হ'ব এই 2 আৰু 5 টো আহিব আমি লিখি দিম ইয়াতে কমন ফেক্টৰ কি হ'ব অসমীয়াটো লিখি লবা দেই সাধাৰণ উৎপাদক বুলি মই কমন ফেক্টৰ বুলি লিখিছো কিমান হ'ব 2 5 গুণ কিমান হৈ যাব 10 হৈ যাব হবনে 10 হৈ যাব আমাৰ ইয়াৰ কমন ফেক্টৰ বা সাধাৰণ উৎপাদক ওকে এতিয়া আমি এটোলে চাও এটো কিমান হ'ব 3x square y cube আছে এটো কি লিখিম আমি 3 টো 3 থাকিব x দুটা থাকিব আৰু এফালে y তিনিটা থাকিব আৰু কি হ'ব 10x cube y square টো কি হ'ব 2 5 গুণ 10 হৈ যাব x তিনিটা হৈ যাব আৰু y কেটা হৈ যাব দুটা হৈ যাব হবনে হ'ব তাৰ পিছতে 6x square y square z ত কি হ'ব 2 3 গুণ 6 হৈ যাব x দুটা হ'ব আৰু y কেটা হ'ব দুটা হ'ব আৰু z এটা হৈ যাব ঠিক আছে তাৰ মানে আমি কি লিখিম এতিয়া therefore common factor কি হ'ব common factor কি হ'ব এতিয়া ইয়াতে common কি আছে বাৰু চোৱাচোন common কি আছে ইয়াতে সংখ্যা কিবা common আছে জানো না ইয়াত 3 আছে ইয়াত 3 নাই ইয়াত 5 আছে কিন্তু ইয়াত 5 নাই সো common নহবই সংখ্যাবোৰ এটা common হ'ব কিন্তু আমি দেখিছো x common হ'ব দেখিছানে ইয়াতো x আছে ইয়াতো আছে x ইয়াতো x আছে x এটা আহিলে আৰু x হ'ব নেকি হ'ব ইয়াত আৰু এটা x হ'ব হবনে হ'ব আৰু এটা x হ'ব y হ'বনে y হ'ব এটা y দুটা y হৈ যাব হবনে দুটা y হৈ যাব তাৰ মানে কি হ'ব x কেটা হল টোটাল এটা আৰু এফালে এটা দুটা হল মানে x স্কয়াৰ হৈ যাব y ও এটা আৰু দুটা তাৰ মানে y ও কি হৈ যাব দুটা হৈ যাব x স্কয়াৰ y স্কয়াৰ হৈ যাব এই অংকটোৰ কাৰণে কমন ফেক্টৰ ঠিক আছে ওকে এবাৰ সেকেন্ড নম্বৰ কোৱেশ্চনটো লৈছোৱা 2 নম্বৰ যেটো কোৱেশ্চন দিয়া আছে হেতু কৈছে ফেক্টৰাইজ কৰা বুলি কৈছে উৎপাদক বিশ্লেষণ বুলি আমি ক'ব পাৰো ঠিক আছে তো এতিয়া আমাৰ এটো উৎপাদক বিশ্লেষণ কৰিব কৈছে সো আইতে কেনেকৈ কৰিম আমি প্ৰথমে যদি আমি বিচাৰো আৰু নহলে তো ডাইৰেক্টলি কৰিব পাৰিম মই তোমালোকক এটো কাৰণে অকন বহলাই লিখাই দিম বাকিটা আমি একদম নরমালি কৰিম ঠিক আছে তো এটো চোৱা ইয়াত যদি মই ভাগ কৰো কি হ'ব 2 পূৰণ 1 এটা আছে দুটা আছে হয়নে দুটা আছে এনেকৈ ইমান ডিটেইলছত নকৰিলেও হয় যেতিয়া হিকি যাবা কৰিব নালাগে কিন্তু প্ৰথমে বুজিব যেতিয়া লাগিব আমি ডিটেইলছত জানাটোই দৰকাৰ হয় নে নহলে তুমি বুজি নাপাম সবৰ ক্যাপাসিটি নাথাকে হুনকালে বুজি পোৱাটো হয় নে নহয় কোনোবাই হয়তো ঘপককে আমাৰ এবজর্ব কৰি লব পাৰে বুজা ক্ষমতাটো বেছি কিছুমানৰ আৰু কিছুমান ষ্টুডেন্টৰ কি থাকে বুজা ক্ষমতাটো অলপ লেট হয় দেৰিকে বুজে একো নাই দেৰিকে বুজাবা হুনকালে বুজি পোৱাটো ইম্পৰ্টেন্ট হয় নে নহয় সো আমি অকমান ডিটেইলছত বুজিবলৈ চেষ্টা কৰো তাৰ পিছত যেকিটা আমি কিটা কৰিম একিটা আমি ডাইৰেক্টলি কৰিম হ'ব
সো 8 টো কি লিখিব পাৰিম আমি 2 4 টা 8 হয় না 4 দুগুণ 8 2 লিখিলো তাৰছতে কি হ'ব 2 আৰু এটা 2 হয় না আৰু এটা a কেটা থাকিব ইয়াতে তিনটা আছে ঠিক আছে মই একদম ভাঙি দিছো এটো ঠিক আছে 4a স্কয়াৰ টো পুৰা পুৰি ভাঙিলে এটো হ'ব 8a কিউব ভাঙিলে এনেকে হ'ব আমি ভাঙি ইমান ডিটেইলছত কৰিব নালাগে সময় নষ্ট হয় কিন্তু যদি তোমালকে বুজি নোপোৱা সেই কাৰণে মই ভাঙি দিছো তাৰ পিছতে বুজি যেতিয়া পাই যাবা তেতিয়া তোমালকে অলপ এই যেটো স্টেপ এটো স্কিপ কৰি কিনে লিখিলে তোমালকৰ সুবিধা হ'ব ঠিক আছে ওকে সোৱা এতিয়া কি হ'ব এতিয়া হল এই যে আমি ইয়াত 2 দুটা ললো ইয়াত a দুটা আছে ঠিক তেনেকে ইয়াতো 2 তিনটা আছে a তিনটা আছে এতিয়া আমি ইয়াতে চাব লাগিব যে ইয়াত কি কমন আছে সোচোন ইয়াত 2 দুটা আছে ইয়াতো 2 দুটা আছে আছেনে তামে দুটা 2 কি হৈছে আমাৰ কমন হৈ আছে ঠিক তেনেকে ইয়াত a দুটা আছে ইয়াতো a দুটা আছে a দুটাও কমন হৈ আছে তাৰ মানে আমি কি কৰিব পাৰো এই দুটা 2 আৰু দুটা 2 ৰ পৰা আমি কি কৰিব পাৰো এই এটা 2 ৰ পৰা এটা 2 আহিলে আৰু এই এটা 2 ৰ পৰা আমাৰ এটা 2 মানে টোটাল 4 আহিব 2 দুগুণ কিমান আহিব 4 আহি যাব ঠিক আছে 4 আহিলে ঠিক তেনেকে এই 4টা এৰ পৰা কি আহিব এই 4টা এৰ পৰা আমাৰ দুটা a আহি যাব মানে a স্কয়াৰ আহি যাব বুজি পালা তো এতিয়া আমি কি লিখিব পাৰো ইয়াতটো গুটেকিটা আহি গল আহিলে নাই সোচোন এই দুটা 2 আহি গল লগতে এই দুটা এও আহি গল আহিলে তাৰ মানে কি হ'ব এতিয়া ইয়াতটো একোই নাই একো নাথাকিলে আমি কি দিব পাৰো একো নাথাকিলে আমি কি দিও 1 দিও আৰু মাজত যেটো প্লাস আছে সো প্লাস দিম আৰু ইয়াৰ পৰা 2 দুটা আহি যোৱাৰ লগে লগে ইয়াত এটা 2 থাকি গল 2 লিখি দিম আৰু a দুটা আহি যোৱাৰ লগে লগে a এটা থাকি গল সো a লিখি দিম এটো হৈ যাব আমাৰ 4a স্কয়াৰ 8a কিউবৰ কি হয় উৎপাদক বিশ্লেষণ বা ফ্যাক্টৰাইজ কৰা ঠিক আছে এতিয়া আমি সেকেন্ড কোৱেশ্চনটো লৈ যাও এটা স্টেপতে ওলাই যায় এটা মই ভাঙি দেখাই দিলো এটা ইয়াত সোৱা ইয়াতে কি কমন হৈ আছে এটো মই ডাইৰেক্ট কৰিম সোৱা কেনেকে ডাইৰেক্ট কৰিম মন দিবা একদম মন দিবা সোৱা ইয়াত কি আছে হাত আছে হয়নে ইয়াত হাত আছে আৰু ইয়াত নাম্বাৰটো কি আছে 21 আছে এটা হাতক মই ভাগ কৰিব নোৱাৰো হাত এগুণে হাতেই হ'ব কিন্তু মই 21ক যদি ভাগ কৰো কি হ'ব হাত 3 গুণ 21 তাৰ মানে ইয়াত কি ঘুমাই আছে হাত এটা আৰু 3 এটা ঘুমাই আছে হয়নে হাত 3 গুণ 21 নহয় জানো তাৰ মানে এই হাত এটা আছে নে নাই ইয়াতে তাৰ মানে ইয়াতে সংখ্যা কি আহি যাব 7 আহি যাব 3 টো নাহে কাৰণ 3 টো ইয়াত নাই হেকান 3 টো থাকি যাব ইয়াতে সো এতিয়া কি হ'ব সংখ্যাটো বাৰু মই কমন লৈ আহিলো এতিয়া আমি এলফাবেটলৈ যাম সোৱা ইয়াতে কি আছে x দুটা ইয়াত x এটা ইয়াত দুটা ইয়াত এটা তাৰ মানে এটা x আমি আনিব পাৰিম তাৰ মানে এটা x আহি যাব ইয়াত পৰা থাকি গল কিমান ইয়াতে এটা x থাকি গল এটা y টুলে যাম সোৱা ইয়াত এটা y ইয়াত দুটা y তাৰ মানে টোটাল আমি এটা y আনিব পাৰিম কাৰণ ইয়াত এটা আছে যেহেতু আনিলো এতিয়া সোৱা এটা বাকি থকাখিনি আমি লিখি যাম ইয়াৰ পৰা আমি হাত লৈ আহিলো হাত আৰু আছে জানো সংখ্যা নাই এটো কাৰণ আনিব নোৱাৰো x এটা লৈ আহিলো এটা x বাকি থাকিলে x এটা লিখি দিলো y এটা লৈ আহিলো কিবা y আছে জানো ইয়াতে নাই তাৰ মানে অকল x এ আহিব মাইনাস আছে মাইনাস দিম এতিয়া আমি 21 ক ভাগ কৰিছিলো 7 3 গুণ 21 হৈছিলে 7 টো লৈ আহিলো 3 থাকি যাব নে সো 3 লিখি দিম ইয়াতে 3 লিখি দিলো x টো গুছি আহিলে থাকিলে কিমান y টো এটা আহিলে এটা হৈ থাকি যাব ইয়াতে সো y এটা লিখি দিম ইয়াতে সো আমাৰ কি হৈ যাব 7xy * x - 3y হৈ যাব আমাৰ ইয়াৰ ফ্যাক্টৰাইজ বুজি পালা সো এনেকে কৰিলে আমাৰ 2 নম্বৰ কোৱেশ্চনটো সলভ হৈ যাব এতিয়া আহা 3 নম্বৰলে 3 নম্বৰটো সোৱাচোন কি হৈ আছে 3 নম্বৰটো 3টা দিছে ভয় খাব না লাগে আমাক লাগে 10টা দি দিও আপত্তি নাই নহয় আমি দুনিয়াকে এটা স্টেপৰ পৰা এটাকে লৈ আহিম হৈ গল ভয় খাব না লাগে যিমান দীঘল দিও আমি ফৰ্মুলা জানিলে হল যিমান দীঘল দিও আমাৰ কি আপত্তি আছে হয় না নহয় ফৰ্মুলা জানিলে আমি সব কৰিব পাৰিম ওকে সোৱা এতিয়া ইয়াতে সোৱাচোন প্ৰথমে আমি a আনিম সোৱা a ইয়াত দুটা আছে দেখিলো ওকে ইয়াত দেখিলো এটা আছে ইয়াতো দেখিলো এটা আছে তাৰ মানে আমি কি এটাই আনিব পাৰিম কাৰণ ইয়াত এটা আছে কাৰণ এটাই আনিব পাৰিম ওকে এ এটা লৈ আহিলো এবাৰ b লে যাম b লে গৈ দেখিলো যে ইয়াত b এটা আছে ইয়াত দুটা ইয়াত এটা তাৰ মানে আকৌ কি কৰিম আমি এটাই আনিব পাৰিম যিমান কম থাকে হেতুহে আনিব পাৰো b লৈ আহিলো এবাৰ c দেখিলো ইয়াত এটা ইয়াত দুটা আকৌ কি কৰিম এটাই c আনিম হল লৈ আহিলো c এটা এতিয়া সোৱা এতিয়া আমি আনকমন বুৰ ইয়াত লিখিম ইয়াৰ পৰা মই a এটা লৈ আহিলো ইয়াত a এটা বাকি থাকি গল a এটা ঘুমাই যাব b আৰু c বাকি থাকিলে জানো নাই দুটা লৈ আহিলো নহয় এটা নাথাকিলে আৰু বাকি তো আমি যোগ দি দিম এতিয়া a এটা ইয়াত লৈ আহিলো ইয়াতে a বাকি আছে জানো নাই b হে থাকিলে কাৰণ b দুটা আছিল ইয়াতে এটা লৈ আহিলো তাৰ মানে এটা থাকি যাব c এটা আছিল লৈ আহিলো নাথাকি আৰু প্লাস দি দিম এবাৰ সোৱা ইয়াৰ পৰা a এটা আছিল a এটা লৈ আহিলো b এটা আছিল b এটা লৈ আহিলো
সি দুটা আছিলে এটা আনিলো তাৰ মানে এটা সি বাকি থাকি গল হেতু লিখি দিম আৰু এইটোৱে হৈ যাব আমাৰ এইটো সি 3 নম্বৰ কোৱেশ্চনৰ এনসাৰ ঠিক আছে এবাৰ যাও 4 নম্বৰটোলে 4 নম্বৰটোত চোৱাচোন কি হ'ব 4 নম্বৰটোত ইয়াত এ তিনটা আছে ইয়াত এ দুটা আছে বি নাই বি তো আনিব কথাই নাই অকল এ আহিব তাৰ মানে এ আমি দুটা আনিব পাৰিম কাৰণ কম সংখ্যক কিমান আছে দুটা আছে সো এ স্কয়াৰটো মই লৈ আহিলো আৰু ভিতৰত কি থাকি যাব ইয়াত দুটাই আহি যোৱাৰ লগে লগে এটাই থাকি গল মাইনাস আহি যাব ইয়াত দুটাই যেহেতু গুছি আহিলে তো এ এটাও নাই বি থাকিব অকল বি স্কয়াৰটো থাকি যাব সো এটো হৈ যাব আমাৰ মানে 4th নম্বৰ যেটো আমাৰ কোৱেশ্চনৰ এনসাৰ ঠিক আছে ক্লিয়াৰ হল ওকে